লিভাৰ কিডনি অলৰেডি সব ডেমেজ বুলি কৈছে টিভি চাম বুলি কৈছিলে বননে টিভি ওচৰলৈ আনিছিলো কাৰেণ্টটো নাইকিয়া কাৰণে মানে টিভিত নাচালা এতিয়া শুই আছে নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে বৰ্ডলৈ এমএছ ব্লগ বৰ্ডলৈ এমএছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছো আজি মানে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ বনাবলৈ চেষ্টা কৰিছো যাতে আপোনালোকে মোৰ ভিডিঅ'টো অকনো স্কিপ নকৰি শেষলৈকে চাই বন্ধুসকল আজি মানে এই আইফোনটো যে দেখিছিলে এই আইফোনত অলৰেডি মই দুটা ভিডিঅ' বনালো আৰু আজিৰ পৰা মানে ভিডিঅ' নবনাও এটোৱে হেড কন্টেন্ট হ'ব আইফোনত গতিকে আপোনালোকে মোৰ ভিডিঅ'টো একদম শেষলৈকে চাব তেতিয়া বুজি পাব কি ধৰণৰ মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছো যদি ভাল পায় তেতিয়ালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যাতে আগন্তুক দিনত মই এনে ধৰণৰ যিকোনো এটা কন্টেন্ট লৈ ভিডিঅ' বনাই যাব পাৰো গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব বন্ধুসকল আজি বলক যাওঁ ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল মোৰ ভাগৰ আইফোনটো যিটো মানে বেমাৰত পৰিছিলে বৰ্তমান ভাল হ'ল আৰু মই আনি পেলাই এতিয়া মই ঘৰত ৰখাইছো অলৰেডি এটা বেডত হোৱাই থৈছো অলপ পিছত আপোনালোকক মই দেখাম আৰু তাৰ ভাগৰ কি বেমাৰ হৈছিল আপোনালোকক সকলোখিনি মই জনাই আছো কাৰণ মানে মই যেতিয়া আইফোনটো দিছিলো যেতিয়া মই ভাবিছিলো বেলেগ এটা বেমাৰ হৈছে বুলি কিন্তু তাৰ পিছত গম পালো তাৰ মানে একদম ভয়ানক বেমাৰ হৈ গ'ল আৰু অলৰেডি আনিলো ফোনটো এতিয়া বৰ্তমান মই চলাই আছো বাৰু আপোনালোকক কি ধৰণৰ বেমাৰ হৈছিল মই আপোনালোকক জনাই আছো কাৰণ মোৰ আইফোনটো বেমাৰ হৈছিল মানে লিভাৰ কিডনি অলৰেডি মানে সব ডেমেজ হৈ গৈছিল गजब बेइज्जती है তাৰ পিছতহে মই গম পাইছো মই প্ৰথমতে যিটো বেমাৰ হৈছে বুলি আহিছিলো হেতু বেমাৰ নহয় প্ৰথম লিভাৰ কিডনি অলৰেডি সব ডেমেজ বুলি কৈছে কাৰণ মই তাত সুধি আহিছো खत्म बाय बाय टाटा गुड बाय गया যেতিয়া মানে মই তেওঁলোকক সুধিছিলো যে মানে ফোনটো কি বেমাৰ হৈছে তেতিয়া তেওঁলোকে প্ৰথমতে নাজানো বুলি কৈছিলে কিন্তু বক্সটোত লৈ পেলাই পিছত আইফোনটোত কিবা কিবি নম্বৰ মাৰি মেলি পিছত কৈছে বোলে তেটো বোলে মাদাৰবোৰ্ডখন হ'ল মাদাৰবোৰ্ডখন মানে বেয়া হ'ল বুলি কৈছে মাদাৰবোৰ্ডখন বোলে চেঞ্জ কৰি দিলে কিন্তু মই নাজানো মাদাৰবোৰ্ডে চেঞ্জ কৰিছে নে ফাদাৰবোৰ্ডে চেঞ্জ কৰিছে মই কোনো নাজানো ফোনটো ভালে চলি থাকিলে হ'ল বন্ধুসকল মানে মোৰ আইফোনটো গুৱাহাটী আপেল আইচিউত পাই মানে 1 মাহ 5 দিন সময় দিন তাত ট্ৰিটমেন্ট কৰি আছে অৱশেষত মই মোবাইলটো পালো হা তাত ট্ৰিটমেন্ট কৰি আছে কৰি পেলাই 1 মাহ 5 দিনৰ পিছত মই পালো এতিয়া মোবাইলটো মই ঘৰত থৈছো অলপ পিছত মই আপোনালোকক দেখাই আছো মোবাইলটো কেনে ধৰণৰ কি হৈ আছিল আৰু যেতিয়া 1 মাহ 5 দিন সময় তেওঁলোকে ৰাখিলে তেতিয়া মই তেওঁলোকক সুধিছিলো কি বেমাৰ হৈছে কি হৈছে তেতিয়া মোক বেমাৰটোৰ বিষয়ে ক'লে মানে তেতিয়া মানে 1 মাহ 5 দিন মানে ট্ৰিটমেন্ট কৰিলে যদি মোৰ পইচা খৰচ নহলে কাৰণ যেতিয়া মই মানে ফোনটো কিনিছিলো আপেলে মানে মোক এটা আয়ুষ্মান কাৰ্ড দিছিলে মানে 1 বছৰৰ কাৰণে এটা আয়ুষ্মান কাৰ্ড দিছিলে যদি বেয়া হৈ যায় মানে তেতিয়া মোৰ ট্ৰিটমেন্টটো ফ্ৰী আছিল অলৰেডি মই ফ্ৰী পালো ট্ৰিটমেন্টটো ফ্ৰী পালো অলৰেডি মোবাইলটো আনিলো পইচা পাতি নাই দিয়া আৰু যেটো মোৰ ট্ৰিটমেন্টৰ মানে 1 মাহ 5 দিন থাকিলে ভ্যালিডিটিটো আৰু সেই ভ্যালিডিটিটো মোক আৰু বঢ়াই নিদিলা আৰু হিমানটোতে থাকিব আৰু এতিয়া মোৰ বৰ্তমান আছে 14 নৱেম্বৰ লৈকে মোৰ ভ্যালিডিটি আছে যদি 14 নৱেম্বৰ আগত মানে মোৰ বেয়া হয় মই তেতিয়া আকৌ মই ট্ৰিটমেন্ট ফ্ৰী পাম আৰু যদি 14 নৱেম্বৰ পিছত বেয়া হৈ যায় মোৰ গ'ল আৰু হেতু আৰু মানে মোৰ ট্ৰিটমেন্ট ফ্ৰী নাই 1 বছৰ কাৰণে দিছিলে আয়ুষ্মান কাৰ্ডটো আপেলে দিছিলে গতিকে হেতু ফ্ৰী পালো আৰু যদি ফ্ৰী নোপোৱানটো বহুত টকা গ'লদান হয়তো যিটো মানে বেমাৰৰ কথা ক'লে সেই বেমাৰৰ বিষয়ে মানে মই বহুত ভয় খাই গলো কাৰণ মানে লিভাৰ কিডনি অল ডেমেজ মোৰ মানে ফোনটো লিভাৰ কিডনি অল ডেমেজ পিছত গম পালো You serious? বন্ধুসকল লিভাৰ আৰু কিডনি মানে কি বুজিছে না যিটো মানে ফোনত মানে আপোনালোকৰ মাদাৰবোৰ্ড থাকে মাদাৰবোৰ্ডখন চেঞ্জ কৰিলো বুলি কৈছে আৰু মোৰ মানে অলপ বেয়া লাগিলে কাৰণ নতুন এটা মানে আইফোন লৈ পেলাই 7 মাহৰ ভিতৰত যদি মাদাৰবোৰ্ডখন চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহলে আৰু কি নকুৱা লাগিব গতিকে এতিয়া ফোনটো মোৰ ওচৰত আছে আৰু পিছতহে গম পাম কিমান দিন চলে কি কথা আৰু নাজানো ফোনটো প্ৰথমতে মই ভাবিছিলো অনলাইনত এক্সচেঞ্জ কৰিম বুলি কিন্তু এক্সচেঞ্জ নকৰো এতিয়া বৰ্তমান চলাই থাকিম তাৰ পিছত কিমান দিন কি যায় চাও যদি পিছত প্ৰবলেম ওলাই মই আকৌ পিছত এটা কন্টেন্ট বনাই পেলাই ভিডিও দিম এতিয়া আপোনালোকক দেখাওঁগৈ বলক মোৰ আইফোনটো এতিয়া মই বেডত হোৱাই থৈছো আপোনালোকে চাবগে বলক টিভি চাম বুলি কৈছিলে বননে টিভি ওচৰলৈ আনিছিলো কাৰেণ্টটো নাইকিয়া কাৰণে মানে টিভিত নাচালা এতিয়া শুই আছে বলক যাওঁ আপোনালোকক মই
কেনেকৈ বেডত শুই আছে মই দেখাই আছোগৈ বন্ধুসকল এইটোৱে হৈছে মোৰ আইফোন এতিয়া বেডত শুৱাই কাপোৰ চাপোৰ দি মেলি ধুনীয়াকৈ শুৱাই থৈছোঁ সুন্দৰকৈ শুই আছে এতিয়া মই তাক জগাই দিওঁ এইটো হৈছিলে আইফোন আপোনালোকক দেখালোঁ কাৰণ অলৰেডি মই আইফোনৰ ওপৰত দুটা ভিডিঅ' বনালোঁৱেই আপোনালোকে যদি নাই চোৱা তেতিয়াহ'লে মোৰ পেজটোত গৈ চাবগৈ এইটোৱে হৈছে মোৰ আইফোনটো আৰু এতিয়া বৰ্তমান ঠিকে চলি আছে বাৰু আৰু এই পৰশুৰাজৰ পৰা কিনিছিলোঁ এইটো আৰু এইটো দেখাইছোঁ পৰশুৰাজৰ এখন বেড আৰু ইয়াতে শুৱাই থৈছিলোঁ বৰ্তমান এইটো চাওক সুন্দৰভাৱে চলি আছে এতিয়া এইটো চাওক এতিয়া সুন্দৰভাৱে চলি আছে এতিয়া প্ৰব্লেমটো নাই পিছত চলালেহে গম পাম আৰু এইটো হৈছে আৰু মোৰ ব্লগৰ এইটো আপুনি চাব পাৰে মোৰ 29 দিনলৈকে মোক দিয়া নাছিলে পৰশুৰাজে ফোনটো তাৰপৰা এসপ্তাহ দিন মই ৱেইট কৰিবলৈ কৈছিলে ৱেইট কৰিলোঁ তাৰপিছত পালোঁ টোটেল মোৰ পৰা 1 মাহ 5 দিন সময় ল'লে আৰু তেহেঁতি আৰু এইটো ব্লগ চাব পাৰে আৰু নেক্সট প্ৰথম ব্লগটো এইটো আছিলে মই যেতিয়া আইফোনটো মই জমা দিছিলোঁ এইটো আছিলে সম্পূৰ্ণ চাব যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে আগন্তুক দিনত মই এনে ধৰণৰ কিছুমান এটা কণ্টেণ্ট লৈ পেলাই ভিডিঅ' বনাই যাব পাৰোঁ বন্ধুসকল আজিলৈ বাই इसी के साथ आज की मजदूरी यहीं खत्म करते हैं अगर तुम्हें वीडियो पसंद आई तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी जा रहा हूं मुझे पैसों के पीछे भागना है बाय